ঐ তো জাঙিয়াটো লৈ যা আমাৰ জান্দা এই থাকিলে হেল্ল' গাইছ আজি মানে ভিডিঅ'টো ধামাকাদাৰ হ'বলৈ গৈ আছে কাৰণ আজি বাইকত একদম ৰেলি গৈ আছোঁ বগীবিল গৈ আছোঁ একদম ৰঙা নীলা হালধীয়া বগা ক'লা নীলা একদম ধুনীয়া ধুনীয়া বাইক একদম ৰেডি হৈ আছে যাবলৈ লগৰ কেইটামান আহি পাবহি বাকী আছে মানে সেইকেইটা আহিলে মানে একদম ইয়াৰ পৰা ওলাই যাম আৰু দুলীয়াজানটো বগীবিল ৰাইড কৰি আছোঁ এতিয়া ভগৱানৰ আশীৰ্বাদত চব মানে ভালে ভালে একদম ওলাইছোঁ দুটা দুটাকৈ উঠিছোঁ বাইকত এখন বাইকত পতাকা লগাই একদম পূৰা পতাকা উৰাই গোটেইখিনি একদম ধুনীয়াকৈ ওলাই গৈছোঁ আগলৈ কি হয় চাই থাকক তো এখন পাৰ হৈ গ'ল দুখন পাৰ হৈ গ'ল তিনিখন এনেকৈ পাৰ হৈ গৈ আছে চব মই অকণমান দেৰি ৰখি লৈছোঁ ইয়াত এখন চাওক না ছিগিব এতিয়া এখনৰ মাতে ছিগিব এতিয়া বাইকখিনি মানে একদম লাইনকৈ যাব জনা নাই নিচিনাকৈ গৈছে একদম আগত কিছুমান গুচি গ'ল আমি একদম মানে কেইটামান লাইনকৈ গৈছোঁ পিছফালেও আছে চবেই অলপ মানে লাহোৱালত ৰখি লৈছে চবৰে টিকা চিকা বিষাই গৈছেতো অকণমান দেৰি ৰখি লৈছে আৰু গোটেইখন একগোট হৈ পিনে তো লাহেকৈ এতিয়া আকৌ ওলাম আৰু হ'ব পকচ হিট পৰিলে আৰু হিট নহয় হিটৰ পৰিলে আৰু এতিয়া চবেই ওলাই গৈছোঁ আমাৰ পটকাখন দেখাই দে আকৌ আমাৰো পটকা আছে পূৰা এনেকৈ আহিলে এখন দূৰৰ পৰা দেখোঁ দে মানে মই একদম ছটা হাতীতে কিবা এনেকুৱা গাড়ী চাড়ী বুলি ভাবিছিলোঁ কিন্তু নহয় চক স্কুটিটো মজা বনাই লৈছে কিন্তু স্কুটিখন এয়াই আচল দেশ ভক্তি এই একদম পূৰা ৰেলী হৈ আছে একদম মানে যিমান মানে বহুত ৰেলী দেখিলোঁ এতিয়ালৈকে ৰাস্তাত যে পূৰা তামাম ৰেলী এনেকুৱা তামাম ৰেলী হৈ আছে গোটেই ৰাস্তাই ডিব্ৰুগড়লৈকে একদম পূৰা ৰেলী এতিয়া ডিব্ৰুগড় টাউনত আছোঁ এই বগীবিল পামগৈ আৰু পাই গ'লোঁ এতিয়া মানে বগীবিল যোৱা একদম হাইৱেটো বগীবিল ফালে যোৱা একদম গৈ থাকোঁ এইফালে তো পাই গ'লোহি একদম এতিয়া উঠিছোঁ আৰু এইডোখৰ প্ৰথম চেকপ'ষ্টটো একদম উঠিম এতিয়া বগীবিল উঠি গ'লোঁ বগীবিল বিলত বগীবিল ব্ৰিজত তাৰপিছত এই চাওক না গোটেই পটকা এইখিনি চব একদম কিনাৰে পটকা লগাই দিছে একদম ভাল লাগিছে মানে দেখিবলৈ একদম পূৰা বতাহ মাৰিছে ন বগীবিলত পূৰা পটকা এইখিনি লগৰখিনি লগ পাই গ'লোঁ মাজতে অকণমান থাকি আহিছিলোঁ মানে কিবা কিবি লওঁতে মেলোঁতে দোকানত সিহঁতি অকণমান আগবাঢ়ি গুচি আহিলে তো ইয়াতে ৰখি লওঁ অকণমান দেৰি পাই গ'লোঁ সেই বগীবিল ব্ৰিজ তাৰমানে কি হ'ল ইয়াত একদম মানে আহিলে মানে বিৰাট মজা লাগে ঠাণ্ডা বতাহ মাৰে চব ফালৰ পৰা একদম ধুনীয়া লাগে আৰু দৃশ্য চাওক না বিৰাট মজা লাগে তাৰপিছত এই বছৰ একদম পূৰা আজিতো বেছি ভাল লাগিছে আজি মানুহ ধেৰ বহুত কিনাৰে চব মানুহ ৰখি আছে গাড়ী মানে পূৰা একদম ক'বই নোৱাৰোঁ আজি পূৰা বাইক ৰেলী কিবা কিবি একদম পূৰা একদম পটকা লৈ গোটেই বগীবিলখনত পটকা চাওক না একদম কিনাৰ চাওক না কিনাৰ তো জাঙিয়াটো লৈ যা 15 আগষ্টৰ দিনাখন আজি মানে একদম ঘূৰিবলৈ বতৰটো একদম মজা কৰি দিছে আৰু কিনাৰে চাওক না গোটেই কিনাৰে বগীবিল ব্ৰিজৰ একদম মানে কিনাৰে মানুহে মানুহ আগলৈও মানুহ পিছলৈও মানুহ আজি পূৰা মানে ভিৰ হৈ গৈছে বগীবিল ব্ৰিজ তাৰপিছত এতিয়া মানে আজি কি হ'ল মানে বতৰটো একদম পূৰা মজা কৰি দিছে একদম ডাৱৰবোৰ চাওক না ডাৱৰবোৰ তামাম লাগিছে কিন্তু চাওক ডাৱৰ মজা লাগিছে বে ভাই তোৰ জাঙিয়াটো লৈ নাহিলি যে হৈ গ'ল আৰু বেছি দেৰি নাই এয়াই ডিব্ৰুগড়ৰ পৰা ধেমাজি ফালে আহিলে এয়াই ডিব্ৰুগড়ৰ পৰা ধেমাজি ছাইডৰ একেবাৰে লাষ্ট ফিনিচিং বগীবিল লাষ্ট ফিনিচিং এয়া ধেমাজি ছাইডৰ চেকপ'ষ্টটো এতিয়া মানে ধেমাজি ডিষ্ট্ৰিক্টত সোমাই গৈছোঁ ইয়াত ধেমাজি লিখাই আছে ইয়াত তো ধেমাজি ফালে আগলৈকে নেযাওঁগৈ নেকি আৰু ধেমাজি ফালে এই থাকিলে এখন লৈ লৈছোঁ সেইকাৰণে ইমান দূৰ বহি অহা পকৰ অনুভৱ কেনে পকৰ জ্বলি পৰি গৈছে বোলে আহি এতিয়া ধেমাজি পাই গ'লোঁ ইয়াত ধেমাজিত সোমামগৈ বেছি দূৰ নেযাওঁগৈ বুলি ভাবিছোঁ না এতিয়া
লগৰখনে কি কয় কয় লগৰ কেইটামান গ'লগৈ বাৰু ই এতিয়া ইয়াতে একদম পূৰা ক্লিয়াৰ চিলিয়াৰ হৈ লৈছে চফা হৈ লৈছে ময়ো অকণমান হৈ লওঁ আৰু তাৰপিছত আকৌ ঘৰলৈকে যাওঁগৈ নে কিয়ে না ধৰিবগৈ পৰা নাই তাৰমানে কি হ'ল একদম মানে লগত একদম গোটেই ৰাইড কৰি বিৰাট ভাল লাগিছে সেইকাৰণে ঘৰলৈ যাবই মন নাই যাওঁ আমাৰ মানে এই পতাকাখন ক'ৰবাত মানে কি হ'ল পেলাং বুলি পেলাই অহা নাই কি কৰিব এতিয়া স্পীড আহোঁতে মানে পৰি থাকিলে কেনেবাকৈ এতিয়া এখন যাওঁতে বুটলি লৈ যাব লাগিব কেলৈ পেলাই থৈ গ'লে এনেকৈ মানে আমি এতিয়া ঘূৰি আহিলোঁ আমাৰ পতাকাখন পৰি থাকি আহিলে ন এখন আমি আকৌ এতিয়া বিচাৰি গৈছোঁ মানে তো গাইছ আজি মানে মোৰ লগত 2-3টামান কেছ হ'ল প্ৰথমতে ধৰি লওক পতাকাখন পৰিলে পতাকাখন আকৌ বিচাৰি পালোঁগৈ যেন তেন গৈ আকৌ কি হ'ল গৈ পিনে এডোখৰ পালোঁগৈ তাৰপিছত কি হ'ল এই ট্ৰাইপডাল পাৰ হৈ গৈছিলে এইডাল আকৌ এডোখৰ পৰা নিবলৈ ঘূৰি আহিছোঁ এতিয়া লৈ যাওঁ তাৰপিছত কি হ'ল তাত আগত আকৌ চেকিং বঢ়াই দিলে চেকিং তাতো ৰখাইছে পূৰা হেলমেট চেলমেট থকাবোৰক নাই ৰখোৱা বা যাৰ হেলমেট নাই চবকে ৰখাইছে আহিবলৈ নাই দিয়া দলঙৰ ওপৰত পূৰা ভিৰ হৈ গৈছে ন এতিয়া অলপ খালী হৈ গৈছে চবফালে ৰখাই দিছে হেলমেট নথকাবোৰক আহিব দিয়া নাই তো এতিয়া যোনখিনি হেলমেট নথকা আগতে আহিলে সেইখিনি আছে আৰু তাৰপিছত এতিয়া আহিবলৈ সেইফালৰ পৰা মানে ডিব্ৰুগড় ছাইডৰ ফালৰ পৰা আহিবলৈ দিয়া নাই সেইফালেতো এতিয়া উঠনিতে আহিলোঁ মই গমেই নাপাওঁ আকৌ মই বহুত দূৰৰ পৰা আকৌ ঘূৰি আহিছোঁ না সেইফালে তেতিয়া মানে হেলমেট পিন্ধিব দিয়া নাই এজনক পূৰা কোবাই আছে মানে হেলমেট নিপিন্ধাৰ কাৰণে পূৰা একদম পূৰা লেতেৰা কোবালে কিন্তু তো এতিয়া পাই গ'লোঁ এইখিনি লৈ পিনে ঘৰলৈ গৈ থাকোঁ বগীবিলৰ পৰা ঘৰলৈ গৈ থকা মানে বাইপাছতে পাই যায় মানে জগন্নাথ মন্দিৰত সোমাইছোঁ বেলেগকৈ মোৰ এটা ভিডিঅ' আছে যদি জগন্নাথ মন্দিৰ চাই মোৰ ভিডিঅ'ত গৈ চাব পাৰে জগন্নাথ মন্দিৰ জয় হো নমস্কাৰ বাই বাই